তেওঁৰ বিফলতা আৰু তেওঁৰ ভ্ৰষ্মচুৰ আচৰণ যাকে লৈ তাকে ধ্বংস কৰে প্ৰথমে অগপক ধ্বংস কৰিলে এতিয়া UPPLক ধ্বংস কৰিলে মোৰ বিনম্ৰ অনুৰোধ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰতি সাৱধান হৈ থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ব্ৰহ্মচুৰ এই যে প্ৰভাৱ তেখেতৰ গাতত নপৰে তেখেতৰ গাত নপৰে এটো মোৰ ফলৰ পৰা অনুৰোধ থাকিলে মই জানো তেওঁ খুব ৰাজনৈতিকভাৱে অভিজ্ঞ কেনেদৰে দলটো নেতৃত্ব দিব লাগে তেওঁ ভালদৰে জানে আৰু আমাৰ কংগ্ৰেছ দলৰ 99% আমি যে প্ৰচাৰ সব আমি বিজেপি বিৰুদ্ধে আমি UPPL আৰু BPF নিজৰ নিৰ্বাচনী বক্তৃতাত তেওঁ দুটা দলৰ ওপৰত আমি বেছি কোৱাই নাছিল বিশেষ আমি বিজেপি দল লৈহে আমি এটেক কৰিছিলো বা ৰাজনৈতিকভাৱে সমালোচনা কৰিছিলো আৰু তাৰো কিছু অংশ প্ৰভাৱ বৰ্তমানৰ ফলাফলত বিজেপি দলৰ যে কমি গল কি প্ৰচাৰ নকৰিলে 20 তাৰিখটো তেওঁলোকৰ ৰাজ্য সভাপতিয়ে ফিল্ডত আছিল কি প্ৰচাৰ নকৰিলে মন্ত্ৰীবোৰটো তাতে আছিল হেখত কি কাম কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘনিষ্ঠ মন্ত্ৰীসকল আমি নাজানো নেকি আমিতো স্বীকাৰ কৰিছো যে যি দৰে আমাৰ ফলাফল হ'ব লাগিছিল হোৱা নাই কিন্তু বিজেপি দলটো হেতুও স্বীকাৰ কৰা নাই তেওঁ মতেটো সব ভাল তেওঁ মতে এটা সব এনডিএ প্ৰচাৰৰ সময়তো তেওঁ নিজে কৈছিল যে VCDCয়ে পইচা খালে সেই সময়তো VCDC UPPL হৈ গল এটা নিৰ্বাচনৰ ফলাফল এটা এনডিএ হৈ গল কোনটো হসা যদি UPPLও এনডিএ বিজেপিও এনডিএ তেতিয়া BPFও এনডিএ কিন্তু সেই নিৰ্বাচনী প্ৰচাৰৰ সময়ত VCDC যে পইচা খালে মাটি লবলেও মাটি পট্টা ললে পইচা দিব লাগে তাৰ মানে তেওঁ এনডিএ কথা কৈ আছিল আৰু আপোনালোকে আমাৰ যিমানবোৰ আমাৰ প্ৰচাৰবোৰ চাব আমি যিমান বাৰ আমি গৈছো আমি প্ৰচাৰ কৰিছো আমাৰ 99% প্ৰচাৰ বিজেপি দলৰ সম্পৰ্ক 99% আমি বিজেপি দলটোকে আমি নিজৰ নিৰ্বাচনী প্ৰচাৰত সমালোচনা কৰো আৰু তাৰে প্ৰভাৱ আমি বিজেপি দলৰ সিটৰ সংখ্যা ভিতৰত দেখা পালো যে মানুহে আমাৰ প্ৰচাৰ গ্ৰহণ কৰিলে সেই কাৰণে বিজেপিক নিদিলে কিন্তু যেহেতু আমি দেৰিকে সংগঠনৰ কাম আৰম্ভ কৰিছো আমাৰ প্ৰচাৰ দৰেহে তেওঁলোকে ভোটটো দিলে ভোটটো আমাৰ সংগঠনটো আমি ইমান আগৰ পৰা আৰম্ভ নকৰাৰ কাৰণে আমাৰ নহয় BPF দলটো গেলে আমি BPF শুভেচ্ছা দিছো কিন্তু আজি তাৰিখত তেওঁলোকৰটো এখন ভাৰিবহে লাগিছিল তেওঁ UPPLক গালি পাৰিছিল প্ৰমোদ বৰা পাৰা নাই কৈ আছিল কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ ৰাজ্য তেওঁলোকৰ চৰকাৰ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ তেওঁ বেছি বেয়া পাৰফৰ্মেন্স প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2020 চনত বিজেপিয়ে 8টা বা 9টা পাইছিল 9টা পাইছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5টাত লৈ আনিলে ডাঙৰ ডাঙৰ তেওঁ নিজৰ একদম ভাল ভাল সুসম্পৰ্ক থকা মন্ত্ৰীখিনিক দায়িত্ব দিয়া নাই কোনবা উদালগুৰি দায়িত্ব দিলে কোনবাজনক তামুলপুৰ দায়িত্ব দিলে আৰু ইমান লজ্জাজনক কথা দুখ লাগে দেই ক'বলৈ নাপায় আমি 19 তাৰিখে আমি গম পালো যে 19 তাৰিখ আছিল না 19 তাৰিখে আমি গম পালো আমি লগে লগে আহা 3 দিনৰ কাৰণে আমি মিটিং আমি বাতিল কৰিলো লগে লগে নিৰ্বাচনী প্ৰচাৰ নহয় সমগ্ৰ অসমৰ সাংগঠনিক কাম দলীয় কাম আমি 3 দিনৰ কাৰণে বাতিল কৰিলো আৰু এওঁলোকে 20 তাৰিখে বিজেপি দলৰ সভাপতি নিজে এটা যোগদান কাৰ্যসূচী নিজে অংশগ্ৰহণ কৰিছে যি সময়ত মানুহে আবেগিক হৈ দোকান বন্ধ কৰিলে অফিচ যোৱা বন্ধ কৰিলে ঘৰৰ পৰা ওলাব নোৱাৰিলে তেওঁলোকৰ ইমানেই স্বাৰ্থ যে সেই সময়টো বিজেপি দলৰ সভাপতি যোগদান কাৰ্যসূচী চলাইল আমিতো এয়াৰপৰ্টত আহি গলো গোটেই ৰাতি আমি এয়াৰপৰ্টত থাকিলো সকলোৱে দেখিছে তো সেই কাৰণে মই ভাবো আমাৰ ফলাফল আমাৰ প্ৰচাৰ
কংগ্ৰেছ দলে যিদৰে বিজেপি বিৰুদ্ধে এটা প্ৰচাৰ যোৱা 2 মাহৰ ভিতৰত বিটিআৰ নিৰ্বাচনত চলালে হেতু বিজেপি দলৰ ফলাফলৰ পিছত আৰু এটা কাৰণ যাৰ বাবে বিজেপি দলৰ সংখ্যা কমি আহিল